নমস্কাৰ, কি খবৰ আপোনালোকৰ? ভালনে? আজি মই আপোনালোকক বৰ ধুনীয়া এটুকুৰা ঠাই দেখুৱাম, চাবচোন কেনেকুৱা লাগে জনাব। পালোহি আমি নাইকিয়া হৈ গ'লগৈ পৰাই গুচি গ'লগৈ নিজৰ গাঁৱৰ ৰাস্তাটো। সঁচাকৈ গাড়ীখন নাই, কেনিবা বেলেগ চাইডে গ'ল নেকি? কিমান আপেল হৈ আছে গৈ আছে মই ভয় খাই গ'লো, বেলেগ ৰাস্তাতে সোমালেগৈ নেকি বোলো। ইয়াতো গাড়ী আহে। আমাৰ ইহঁত আছে নাই? আমাৰ পিছত আছে। মই খাই গৈছিলো বোলো, ইহঁতকেইটা নাইকিয়া হ'ল নেকি? ৰাখি থৈছো ৰ'ব ভিডিঅ' এটা। এতিয়া লাহে লাহে আমি আমাৰ গন্তব্যস্থান পাম আৰু পোৱাৰ পাছত মই আপোনালোকক মই চাৰিওফালৰ পৰিৱেশটো আকৌ এবাৰ দেখুৱাই দিম, চাবচোন। আচলতে মই মানে এনেকুৱা এটা পৰিৱেশ, চাৰিওফালে সেউজীয়া, অকণমান পাহাৰ, খুব বেছি ভাল পাওঁ এনেকুৱা পৰিৱেশ। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আমি এইখিনি ঠাইলৈ আহিম, অকণমান ঘূৰিম, চাম, এসাঁজ খাম। ফাইনেলি আমি আজি আহি গৈছোঁ। খুব এক্সাইটেড, মানে কি হ'ব পিছৰখিনি মই নাজানো। আৰু আজি দিনটোত যিমানখিনি পাৰোঁ মই কেপচাৰ কৰি ৰাখিম আৰু আপোনালোকক দেখুৱাম। আমি আচলতে এই মানুহখিনি লগ খালে আমি কেনেকুৱা এটা পৰিৱেশত থাকোঁ বা কিমান ফূৰ্তি কৰোঁ, আপোনালোকে অনুমান কৰিব নোৱাৰিব যদি আপোনালোকে ভিডিঅ'টো নাচায়। শেষলৈকে চাব আৰু নিশ্চয় গম পাব যে আমি আচলতে কেনেকৈ থাকোঁ, ফূৰ্তিটো কেনেকৈ কৰোঁ, চাব। বাহ, ক'ৰ পৰা আহি ক'ৰ পালোহি অ', ডেঞ্জাৰ জেগা পালোহি আহি। ফাইনেলি আমি আহি আমাৰ গন্তব্যস্থান পাই গ'লোঁ। এই গৌৰী হয়, সি ৰাতিপুৱা আহিলে, আহি পেলাই আমাৰ খোৱা বোৱা ব্যৱস্থাপনাত লাগি আছে। কিমান কি হ'ল আমি একো গম নাপাওঁ বাৰু। এতিয়া যিখিনি বজাৰ আমি লৈ আহিছোঁ সেইখিনি উলিয়াই লৈ আমি আকৌ ৰন্ধা বঢ়াত লাগিম। সি কিমান আগবঢ়াই থৈছে মই নাজানো বাৰু। বাৰু যেই নহওক, এতিয়া আৰু এই হ'ল আমাৰ জয়শ্ৰী, এই আমাৰ লগত নাটক কৰিছে। তাই নতুনকৈ শিকি আছে, বৰ ভাল এক্টিং কৰে। আপোনালোকে তাইক অকণমান উৎসাহ দিব। এতিয়া মই আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাম। সময় লাগিলে দেখোন অ', 12:30 ওলাইছোঁ আমি। অঁ, আৰু জেগাখিনি দেখাওঁ মই। একেবাৰে বেলেগ আৰু, চাৰিওফালে জংঘল, খালি গাড়ীকেইখনে আছে, মানুহ। এইফালে কিমান দূৰলৈকে আছে ৰাস্তা? এইফালে আগলৈ তুমিও গৈ পোৱা নাই? ওপৰলৈ গাড়ীত থাকোঁতে কৈছোঁ বোলো সৰুভাইয়ে 62 দিনৰ ব্লগ বনাই ৰাইডিং আজি বনাব লাগিব। মজা লাগিছে, ক'লো নহয়। ৰেডি মাল ৰেডি ব'লা। অঁ দিয়ক এটা। চুকিদাৰটো মানে হেৰি হৈছে, মই চিধিয়াই দিয়া নহয়, বনোৱা মানুহ মই চিধিয়াই দিম। অঁ দিম দিম, কাটি দিম। তই আছিলি ক'ত? ক'ত ক'ত আছিলি? জিৰা নাই, বেপাৰীকেইটা মানে ইয়াত গোটা জিৰা দেখিলে কিবা এটা দিবলৈ পালে ভাল পায়। সেইফালেও নিয়া, সেইফালেও নিয়া। বিলাহী কিনো মৰম দিলাহি বোলে। আদা নহৰু দিছাতো হ'ল ভাত বোলে, আদা নহৰু দিছা? হ'ব আৰু একো নালাগে।
কি কথা গম নাপাওঁ অভিনয়ৰ ক্ষেত্ৰত, কিন্তু এটা কথা কামপুৰৰ পৰা মই সুৰভি বৰা, মোৰ লাটু বুলি মাতোঁ, মোৰ ছোৱালী হয়। লাটুক মই জীৱনত যিখিনি জ্ঞান দিছোঁ তাই সেইখিনি হিচাপে চলি গৈছে, তাইৰ নিজৰ জ্ঞান আছে চলি গৈছে। আৰু মোৰ পংকজ, এই পংকজ মোৰ লগৰ বন্ধু, মই তাক ভাবি যিখিনি কৰোঁ সি সেইখিনিয়ে মোৰ ক্ষেত্ৰত ৰূপায়ণ কৰিছে। গতিকে মই সিহঁত দুটাক আজি ক্ষেত্ৰত কৃতজ্ঞ। আৰু সংস্কৃতি দিশত আমি কি কৰিব পাৰিছোঁ নাজানো, তথাপি আমি আগুৱাই যাবলৈ চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে সেই ক্ষেত্ৰত সহযোগ কৰিব। ধন্যবাদ। পুতুলাই মোৰ বিষয়ে ইমান ধুনীয়া এটা কমেণ্ট কৰিছে, মই মানে বহুত ভাল পাওঁ দেই। আৰু পুতুলদা আশীৰ্বাদ থকালৈকে মই কৈ থাকিম হয়নে। এইফালে আমাৰ ভূপেন দা, মানে যিখিনি মানুহৰ পৰা মই শিকি আছোঁ ন, আপোনালোকক দেখি দেখিয়েতো আমি শিকিছোঁ ন, তো সেইখিনি মানুহ সদায় লগত থাকিলে আৰু টেনশ্যন নাই হৈ যাব হয়নে। আপুনি কিবা এটা ক'বনে এতিয়া? মোৰ এজনী ভণ্টি বহুত দিনৰ পৰা আমাৰ লগতে নাটকৰ লগত জড়িত, বহুত কাম কৰিছে, তাইৰ অৱদান বহুত আছে নাটকৰ ক্ষেত্ৰত। আৰু আমাৰ লগতে শিকিছে, কিন্তু ন ডাউট আমাৰ লগত শিকিছে। ভৱিষ্যতে তাইক আগুৱাই নিবলৈ আপোনালোকে সহায় কৰিব। আৰু এটা কথা, মই ভূপেন বৰ্মন ইউ ৱাজ এ মানে চেল্ফ কনফিডেন্স এক্টৰ। মানে তেওঁ যিটো দিয়ে যে ডিমাণ্ড মই এইটো কৰিম, সেইটো তেওঁ কৰি দিয়ে। আৰু ভূপেন আমি নাট্যকলাৰ ক্ষেত্ৰত তেওঁকো আনিছিলোঁ, তেওঁ অনাৰ পাছতো আজিলৈকে আমাৰ তেওঁৰ ক্ষেত্ৰত সেই সম্পৰ্কটো আছে। আজি কিমান বছৰ হ'ল কওকচোন? আজি প্ৰায় 24 বছৰ। বন্ধুত্ব এনাজৰী এতিয়াও আছে। ভূপেন বৰ্মনৰ ওপৰত আজিও মোৰ বিশ্বাস আছে। ভূপেন বৰ্মনৰ মই যিটো মানে চৰিত্ৰ সেই বিষয়ত কওঁ, তেওঁ সেই বস্তুটো মানে সেই হিচাপে ৰূপায়ণ কৰিবলৈ যত্ন কৰে আৰু উলিয়াই দিয়ে। আপুনি মোৰ ওপৰত কেনেকুৱা কেৰেক্টাৰ লিখি ভাল পায় এইটো কওকচোন। আজিলৈকে যিমান দিছে দন্দুৰী গোটেইখন হুলস্থুলীয়া, কেতিয়াও কান্দিবলগীয়া চিন মোক দিয়ে পোৱা নাই। সেইটো হয় বাৰু, মানে মোৰ নামটো আহিলে সেইটো চিন্তাই আহে আপোনাৰ মনত, বেলেগ নাহে আৰু নহয় সেইটো বুলি নহয়। অন কেমেৰা কওক, মানে কি মই বুলি ক'লে আপোনাৰ মনত কি এখন হাই কাজিয়া দাং কাটি একদম হুলস্থুলীয়া গাঁৱৰ মানুহ এজনী সেইটো আহে? হয়, মানে কি তাইৰ যিটো এক্টিভনেছ, ভইচৰ যিটো স্কেল আৰু মানে যিটো মানে ষ্টেজ মেইনটেনেঞ্চ, গেটআপটো, এইটো বস্তুত মানে তাই মই যিটো বিচাৰোঁ সেইটোৱে হয় মানে মই লিখা সেই ক্ষেত্ৰত। বাৰু একো নহয়, তেনেকৈ লিখি যাব কৰি যাম ন। ধন্যবাদ দিয়ক। শুন, এইবিলাক নকৰিবি, তই এইটো কোৱাটো বেয়াটো, তোৰ বয়সটো আছে ন, তই কথাটো হ'ল তই যদি এইটো বয়সত উলিয়াও এলা মোৰ দুখ লাগিব ন। হয় মানে অনেকটো মিলাই চলিবলৈ হ'লে বস্তু মিলাই চলিব লাগিব। এতিয়া এটা মই কথা কওঁ, আপুনি যে যিটো কথা কৈছে এইটো কিন্তু মই এটা বিৰোধী পাৰ্টি কিন্তু দাদা আপোনাৰ নকল কৰিছে, এইবিলাক নচলিব নহয়। একদম জন্ম মানে কথাটো হ'ল মই ঘূৰি বিজেপিত ভোট দিছোঁ হা। ই এলা আজি উঠিছে, দুখ পাম ন। মই দুখ পোৱা কথা একদম কোৱাই নাই, গম পাইছে নহয়। আপুনি শুনক নহয় দাদা, ইনচাল নকৰিবা। এলা মই বহুত ত্যাগ কৰিছোঁ। কি কৰিছোঁ মই? ত্যাগ কৰিছোঁ। লাইফত যিটো হৈছে মানে বুজাবলৈ বুজিবলৈ একদম আপুনি শুদ্ধ কথা কৈছে, শুদ্ধ কথা কৈছে। হাঁহ বনাই আছিলি যে হাঁহ বনাব লাগিব। নৰ্মেল যাব বিচাৰিছিলো কিন্তু তেওঁলোকে ধৰি ললে। বায়নৰ ঘৰ খোল, মই গৈ আছো।
অঁ ভূপেন দা এতিয়া নৰ্মেলটোলৈ আহক চৰিয়ে দিম বেইচাৰি চৰিয়ে দিম একে চৰাইকে অঁ পংকদা আপুনি কিবা এটা কওক একেবাৰে মানে কি কথাবিলাক যে কোৱা তোমালোকে নহয় একেবাৰে বহুত বেয়া পাই যাওঁ জানানে মেকআপটো দিয়া না মোক ই কি কথা কওঁ হে মোৰ মেকআপটো মই লাগিছিল। যে নোৱাৰিম নহয় এতিয়া মই মানে অকমান ফূৰ্তি কৰিলো যেন ই। অকমান নোৱাৰিম হে আজি অকলে অকলে দেখোন ই নহয় কি কবা মই মানে বুঢ়ালাংচলৈ আহিলো যে একে নোৱাৰিম আৰু সেই পুতুলা কি খাই আছে সেয়া কি চেলেকি আছে সেই নহয় মানে গাহৰি নেকি নহয় নহয় হাঁহৰ মাংসৰ হেৰি জালুক আৰু হেৰি হাঁহৰ মাংসটো সিজাই নাই মই জনাত কেঁচাই খালে নেকি দি দিলে কেঁচা দিলেও কেঁচা কেঁচা মানে হাঁহ আহি আহি পেটটো বিষাই গৈছেগে মোৰ ইমান মানুহৰ মানে কলা ন মানুহৰ চবৰ বেলেগ বেলেগ ধৰণৰ এটা মানুহে কিমান কি ভাজত থাকিব পাৰে ন কোনো গম নাপাব ಏನೋ ಕೆಲ ನಿಮ್ಗೆ ಏನಾಯ್ತು ಡೇ এইটো কি ভাষা ಇದು ಕರ್ನಾಟಕ ಭಾಷಾ কৰ্ণাটকৰ ভাষা কিবা ক'ব নেকি ಕುಂದಾಲ ತಪ್ಪು দে দে সোধকচোন কি কৈছে ಜಾಸ್ತಿ ಆಯ್ತು ದೈ